নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহত আপোনাৰ ৰাশিৰ গ্ৰহস্থিতি কেনেধৰণৰ, কোনটো ক্ষেত্ৰত গ্ৰহসমূহৰ শুভ দৃষ্টি এই মাহত আপোনাৰ ৰাশিৰ ওপৰত থাকিব, লগতে মাহটোৰ কোনটো সময়ত আপোনালোকে ভাল খবৰ লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি, প্ৰেম, বিবাহকে আৰম্ভ কৰি প্ৰায় প্ৰতিটো দিশত ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ ৰাশিৰ অধিপতি গ্ৰহটো হৈছে বুধ গ্ৰহ। বুধ গ্ৰহ এই মাহত আপোনাৰ যিহেতু ভাগ্যস্থানত থাকিব, গতিকে আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহৰ ভাগ্যস্থানত স্থিতি হোৱাটো এই মাহটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব। যিহেতু পূৰ্বৰ পৰাই এই ৰাশিৰ ব্যক্তিসকলৰ ভাগ্যস্থানত ৰাহুৰ স্থিতিয়ে অকণমান কাম বনবোৰ সময়ত হোৱা নাছিল। কাম বনত অথবা বিভিন্ন ক্ষেত্ৰত আপোনাৰ খেলি মেলি চলি আছিল, কিন্তু এই মাহত বুধ গ্ৰহৰ ভাগ্যস্থানত স্থিতিয়ে নিশ্চয় আপোনাৰ ভাগ্য পৰিৱৰ্তন কৰি দিব। বিশেষকৈ আপুনি মনত যিটো ভাবি আছে সেই ভাবি থকা কাম বনবোৰ হ'ব ধৰিব। যিহেতু ৰাশিৰ অধিপতি হৈ ভাগ্যস্থানত বুধ গ্ৰহৰ স্থিতি হ'ব, যিটো কাৰণত আপুনি যিটো ভাবিব সেইটো সময়তকৈ কিছু আগতীয়াকৈ হৈ পৰিব। লগতে চতুৰ্থ স্থানৰ অধিপতি হৈ ভাগ্যস্থানত প্ৰৱেশ কৰাটো আপোনাৰ বাবে ঘৰখনৰ বাবেও খুব মংগলদায়ক পৰিস্থিতিদায়ক হৈ পৰিব, কাৰণ ঘৰ সংসাৰৰ বাবেও এই মাহত বুধ গ্ৰহই আপোনাক শুভ ফল প্ৰদান কৰিব। যিহেতু তৃতীয় স্থানত বুধ গ্ৰহৰ দৃষ্টিত থাকিব, যিটো কাৰণত এই মাহত অকণমান কষ্ট কৰিবলৈ কমকৈ মন যাব। অৱশ্যে আপোনাৰ ভাতৃ ভগ্নীৰ কাৰণে এই মাহটো শুভ সংযোগদায়ক এইকাৰণে, কাৰণ বুধ গ্ৰহ হৈছে ভাতৃ ভগ্নীৰ কাৰক গ্ৰহ, আৰু বুধ গ্ৰহৰ স্থিতি তৃতীয়ত হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ এই মাহত উন্নতিক প্ৰগতি হ'ব ধৰিব। আপোনাৰ পিতৃৰ যদি স্বাস্থ্যত অৱনতি চলি আছে, এই মাহত কিছু উন্নতি হ'ব। পিতৃৰ জৰিয়তে আপোনাৰ ভাগ্যৰ উন্নতি অথবা ভাগ্যৰ পৰিৱৰ্তন এই মাহত দেখা গৈছে। লগতে শুক্ৰ গ্ৰহৰ স্থিতিও যিহেতু এই মাহত আপোনাৰ বাবে শুভদায়ক, শুক্ৰ গ্ৰহ এই মাহত আপোনাৰ ভাগ্যস্থানত থাকিব, যিটো কাৰণত আপুনি নিজৰ ভাগ্য নিজেই পৰিৱৰ্তন হোৱা যেন অনুভৱ কৰিব পাৰিব। যিহেতু আপোনাৰ শিক্ষাস্থানৰ অধিপতি হৈ নৱমত শুক্ৰ গ্ৰহৰ প্ৰৱেশ হ'ব এই মাহত। গতিকে যেতিয়াই আপোনালোকে এই সম্পূৰ্ণ ফেব্ৰুৱাৰী মাহটোত নিজৰ শিক্ষাৰ জৰিয়তে আগবাঢ়িব বিচাৰে, তেতিয়াই আপোনালোকে ভাগ্যৰ সহায় শিক্ষা ক্ষেত্ৰত লাভ কৰিব। লগতে যিটো শিক্ষা লৈ আছে সেই শিক্ষাৰে আপোনাৰ মাহটোত ভাগ্য পৰিৱৰ্তন হোৱাৰ উপৰিও উচ্চ শিক্ষাৰ বাবেও যদি আপুনি প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লেও শুভ ফল নিশ্চয় লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবেও এই মাহটো খুব অনুকূল যায় দেখা গৈছে, কাৰণ বিগত মাহত হয়তো সিমান শুভ নাছিল আপোনাৰ শিক্ষা ক্ষেত্ৰত, কাৰণ ৰাহুৰ স্থিতিয়ে অকণমান শিক্ষাত ধৈৰ্য কিছু কমাইছিল, খং ৰাগো হয়তো পঢ়া শুনাত কিছু চলি আছিল। কিন্তু এই মাহত শুক্ৰ গ্ৰহৰ শিক্ষাস্থানত স্থিতি হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব পঢ়া শুনাত কিছু ধৈৰ্য আহিব ধৰিব, আৰু পঢ়া শুনাৰ ক্ষেত্ৰত সুনাম অৰ্জনৰ যোগ আহি পৰিব। লগতে ভ্ৰমণ যাত্ৰাৰো পূৰ্ণযোগ দেখা গৈছে। শুক্ৰ হৈছে ভ্ৰমণৰ কাৰক গ্ৰহ। যেতিয়া শুক্ৰ গ্ৰহ ভাগ্যস্থানৰ সৈতে জড়িত হৈ পৰে, তেতিয়াই ধাৰ্মিক ভ্ৰমণৰ পৰিমাণো বাঢ়িব ধৰে। গতিকে এই মাহত আপোনাৰ ধাৰ্মিক ঠাইলৈ যাত্ৰা হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আপুনি ধৰ্ম কৰ্মৰ নামত যাত্ৰা আৰু খৰচ কিছু কৰিব লাগিব। অৱশ্যে খৰচো নিশ্চয় হ'ব, কিন্তু আপোনাৰ পঢ়া শুনাৰ নামত খৰচ হ'ব, নতুবা ভাতৃ ভগ্নীৰ নামত, অৰ্থাৎ সৎ পথতে ধন খৰচ হোৱা দেখা যাব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ
সৎ পথত যেতিয়া খৰচ হ'ব তেতিয়া আপোনাৰে উন্নতি প্ৰগতি হ'ব ধৰিব। ইয়াৰ উপৰিও যিহেতু ৰবি এই মাহত আপোনাৰ ৰাশিৰ পৰা নৱম অৰ্থাৎ ভাগ্যস্থানত থাকিব, যিহেতু আপোনাৰ বাবে জন্মগতভাৱেই ৰবি হৈছে কাৰক গ্ৰহ, তৃতীয় স্থানৰ অধিপতি। তৃতীয় স্থানত ৰবি সদায় সৰ্বশক্তিমান ৰূপত কাৰক গ্ৰহ হৈ পৰে, আৰু আপোনাৰ বাবে এই মাহত যিহেতু ভাগ্যস্থানত ৰবিৰ স্থিতি হ'ব, যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ আকস্মিক ভাগ্য উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় আপোনাৰ কাম বনবোৰ সোনকালে অৱধৰিব। বিগত মাহত নিশ্চয় আপোনাৰ অকণমান কাম বনত পলম হৈ আছিল, খেলিমেলি চলি আছিল। এই মাহত কিন্তু সেই খেলিমেলিবোৰ বহু পৰিমাণে এই তিনিটা গ্ৰহৰ প্ৰৱেশ হোৱাৰ লগে লগে সেই স্থিতিবোৰ কিছু কম হ'ব। লগতে আপোনাৰ কাম কৰাত কৌশলতা, কৰ্ম দক্ষতা এইবোৰো ৰবিয়ে বঢ়াব, যিহেতু তৃতীয় স্থানত পূৰ্ণ দৃষ্টি থাকিব। গতিকে যদিও বুধ গ্ৰহই অকণমান কৰ্মত কিছু আপোনাক লেহেম গতিৰে আগবঢ়োৱা দেখা যাব, কিন্তু ৰবিয়ে আপোনাৰ সেই কাম বনত কিছু ক্ষিপ্ৰতা লৈ আনিব, আপোনাক সকলো কৰ্মত এক্টিভ কৰি ৰখা দেখা যাব। অৱশ্যে ৰাহুৰ স্থিতি যিহেতু পূৰ্বৰ পৰাই নৱম স্থানত আছিল, যিটো কাৰণত আপুনি ভাগ্যৰ হয়তো ফলাফল সময়মতে লাভ কৰা নাছিল, কিন্তু এই তিনিটা গ্ৰহৰ প্ৰৱেশ যিহেতু এই মাহত আপোনাৰ ভাগ্যস্থানত হ'ব, গতিকে লক্ষ্য কৰিব আপুনি নিজৰ ভাগ্যৰে নিজৰ জীৱন পৰিৱৰ্তন হোৱা যেন অনুভৱ কৰিব পাৰিব। লগতে যিহেতু এই মাহত আপোনাৰ পিতৃৰ বাবেও এক শুভ সংযোগদায়ক গ্ৰহস্থিতি দেখা গৈছে। পিতৃকাৰক গ্ৰহ ৰবি ভাগ্যস্থানত প্ৰৱেশ হোৱাৰ লগে লগে আপোনাৰ ভাগ্যই আপোনাৰ পিতৃৰ উন্নতি প্ৰগতিৰ যোগো আহি পৰিব। লগতে আপোনাৰ মনৰ আশাবোৰ মাহটোৰ শেষৰ ভাগত পূৰ্ণ হোৱা পূৰ্ণ যোগ দেখা গৈছে। মাহটোৰ আৰম্ভণিত অৱশ্যে মনৰ আশা সিমান সঠিক ৰূপত হয়তো ফলদায়ক হৈ নুঠিবও পাৰে, কিন্তু মাহটোৰ শেষৰ ভাগত আপুনি লক্ষ্য কৰিব যিটো ভাবি আছে সেই ভাবি থকা কাম বনবোৰেই আপোনাৰ হৈ উঠা দেখা যাব। লগতে বুধ গ্ৰহ যিহেতু আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ হোৱাৰ বাবে আপুনি জন্মগতভাৱেই কিছু বাক পটুতা থকা ব্যক্তি। আপুনি কথা বতৰাৰে আনক সদায় প্ৰভাৱিত কৰিব পাৰি। আপুনি কোৱা কথাবোৰ সকলোৰে সদায় পচন্দৰ হয়, আৰু এই মাহতো আপোনাৰ যিহেতু সেই ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, গতিকে নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে যদি আপুনি অকণমান চেষ্টাও কৰে, তেতিয়াহ'লে আপুনি নিশ্চয় লক্ষ্য কৰিব এই মাহত আপুনি সেই ক্ষেত্ৰত লাভালাভ ল'ব পাৰিব। আপুনি নিজৰ ব্যক্তিত্বৰে আনক সমাজত সকলোকে প্ৰভাৱিত কৰাৰ যোগ্যতা আপোনাৰ ভিতৰত ফেব্ৰুৱাৰী মাহত আহি পৰিব। গতিকে আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।